ৰাহুল, কথা এটা হ'ল জানানে? আমাৰ গাঁৱত যে তোমাৰ লগত এদিন মই একেৰাহে ঘূৰি ফুৰিছোঁ, সকলোৱে সমালোচনা কৰিছে আমাৰ বিষয়ে। তুমি কিবা এটা কৰা। শুন অপ্সৰা, তই আনিবলৈ ক'লে মই আনিব নোৱাৰিম। তইতো জানই মোৰ মা কেনেকুৱা। ঠিক আছে অপ্সৰা, তই কৈছ যেতিয়া মই হ'লে কথাটো ঘৰত কৈ চাম কি কৰে। যদি মোক মাহীয়াই কথাটো মানি লয় তেতিয়াহ'লে তুমি মাৰ কথাত লাগি থাকিলে নহ'ব নহয়। সেইটো মই বুজিছোঁ। শুন, তই বুজিবলৈ চেষ্টা কৰ। মই তোমাক বিয়া কৰামেই। হ'ব দিয়া। এইবোৰ কি কৰিছে? কাম বন নাই? ঘৰত গোটেই পথাৰত পানী পৰি আছে, পথাৰবোৰ পানী হৈ আছে, শুকোৱা নাই, আকৌ ৰুব লাগে, পথাৰত যাব লাগে। সোনকালে বলক, ঘৰলৈ বলক, বন্ধ কৰক। কালি পকি ৰুই থৈ আহিছিলোহে, আকৌ ৰুৱাব মৰিলে না। যাব লাগিবতো, অতি সোনকালে ঘৰলৈ বলক। বলা। আৰু উপায় নাই, এতিয়াতো ৰোৱাখিনি মৰিলে যে আকৌ ৰুবই লাগিব, নহ'লে কি খাম? তেতিয়াহ'লে সেইটোৱেতো, খাবলৈ কি আছে? তোমাৰ কি আছে? একোৱে নাই, যাব লাগিব। সোনকালে বলক। এখন বজাৰ কি পাবি? টকা পাবি নি? ঘৰ চলিব জানো গীতাখন বজাই থাকিলে? সোনকালে ঘৰলৈ বলক। শাক নাই, চাউল নাই, আমাৰ লোকৰ খেতি আছে, বাতি আছে, আমাৰ কি আছে? একো কমনি নাই। এখন বজাৰ একো নোপোৱা। গধূলি খালে ৰাতিপুৱালৈ চিন্তা, ৰাতিপুৱা খালে গধূলিলৈ চিন্তা, চৌ পাতিবলৈ চাউল নাই। এখন বজাই কিবা একো লাভ হোৱা নাই। হ'ব, মানে কৈ থাকিব নালাগে। মই জানো নহয় ক'ত কি কৰিব লাগে। মোৰ চব এইবিলাক মনত পৰিয়ে আছে। ক'ত পথাৰ ৰোৱা মৰিছে, ক'ত এটাতো ওলায়ে গ'ল, ৰাতিপুৱাতে ওলাই গ'ল। এতিয়া 4টা বাজিলে চাগে, এতিয়ালৈকে অহা নাই। ক'ত ছোৱালী ভাল পাইছে নে কিয়ে নাই, কেতিয়াবা বোৱাৰী সোমাব। কি কৰিবা, কি খুৱাবা? এইবোৰতে দিনটো লাগি থাকিলে নহ'ব নহয়। এই ল'ৰাখনৰ পৰা শান্তি নাই আৰু দেই, কি কৰিবি আৰু এখন। হ'ব, বলক। আহক, চিধা ঘৰলৈ বলক। ঐ, মোৰ যে কিবা ভয়ে লাগিছে জাননে? কি হ'ব বাৰু এতিয়া? মই আছোঁ নহয়, চিন্তা নকৰিবা, একো নহয়। মই ক'ম নহয় মাক। তোমালোকৰ ঘৰত যদি আমাক উলিয়াই পঠায় তেতিয়া কি হ'ব বাৰু? নুলিয়াই, তয়ো যে আৰু দেই। আহা না, মই আছোঁ নহয়, মই মাক ক'ম। ঐ, মোৰ যে সঁচা ভয় লাগিছে কিন্তু দেই। তই যে আহ না, একো নহয়। মা, অ' মা, মই এইফালে লুকাই মা, থাকোঁ। অ' মা, দৰজাখন খোলকচোন। ঐ মা, ঐ মা, অ' মা ঐ, দৰজা খোলকচোন। কালিয়ে যোৱা টিপি ফালি চিঞৰি আছো যে আজি আহি যি হ'ল হ'ল আমাৰ হালা কৰি নালাগে এতিয়া। ভৰিত ধৰ। নহ'ব এতিয়া, মোৰ ঘৰত যোৱা। ওলাই যা এতিয়া ঘৰৰ পৰা। কিহৰ ওলাই যাম এতিয়া? এইখনতো মোৰো ঘৰ হয়, মোৰোতো ইয়াত হেৰি আছে। কাৰ অধিকাৰ আছে? অধিকাৰ আছে, কিন্তু তুমি সুধি কেনে আনিছিলা বোৱাৰী? ৰবা, ইয়াতে বহা, ভিতৰত নোসোমাবা। মই দেউতাক মাতি দিছোঁ। কিয়? হ'ব? আপোনাক যদি নহয় সুধিলেতো এতিয়া কিহৰ কাৰণে আকৌ দেউতাক সুধিব লাগে? কোনো কিন্তু নাই, দেউতা আহিলেহে হ'ব। আমি অকলে সোমাব দিব নোৱাৰো। দেউতাৰ ঘৰ ন, দেউতাক মই সুধি আহোঁ। বহা, তাতে বহা, ভিতৰত নোসোমাবা। হেৰি, ঘৰলৈ আহক। কি হ'ল, জ্বৰ উঠিছে? ঐ, কি হ'ব এতিয়া? মোৰ যে ভয় লাগিছে। কি কৰিছে বাৰু? ল'ৰাই কি কৰিলে জানো নাই? ল'ৰাটোৱে ছোৱালী আনি সোমালেহি আৰু বোৱাৰী। আনিলে নহয় শনি এজনী। আপুনি কি কৰে বাৰু? মই আৰু নকওঁ আৰু। ক'ৰ পৰা আনিলে? জানো, গ'লেহে গম পাব এতিয়া। ঘৰলৈ বলক, ঘৰলৈ গ'লে জানিব। শান্তি নাই আৰু। আহক।
ছোৱালী আনিলে আৰু এতিয়া ভিতৰলৈকে আহা আহা ভিতৰলৈ আহা ভিতৰলৈ আহা আহা ব'লা ভিতৰলৈ যাওঁ। বহা এখন পাৰি দিছো চা চা বহা বহা কাম নাইকিয়া কামখন কৰিলা আৰু বহা এনেকে নহয় নহয় এখন লৈ ল'ব লাগে এখন লৈ লোৱা তোমাৰ উৰণিখন লৈ লোৱা ঢাকি লোৱা এতিয়া জাহা না থাকিলে নহ'ব পিছে এতিয়া বোৱাৰীজনৰ ঘৰ ক'ত? মোৰ ঘৰ বালিজান বালিজান। এতিয়া আৰু বিয়া পাতিলা যেতিয়া ভালকৈ চলিবা আৰু ভাই দুটা আছে আৰু ভনী এজনী সিহঁতৰ লগত ভালকৈ মিলি জুলি ভালকৈ থাকিবা আৰু শাহু মাজনী অলপ মুখখন চোকা আৰু তাৰ লগতো ভালকৈ মিলি চলিবা। হ'ব দেউতা। ব'লা সেৱা এটা কৰি আহোঁ। ব'লা। বাহ ছোৱালীজনী কিন্তু কইনা সাজত বহুত ভাল লাগিছে দেই। সঁচা নেকি? সঁচা মজা লাগিছে তোমাৰ কইনা সাজত। হ'ব দিয়া এই কি যে কোৱা তুমি সঁচা কৈছো আকৌ। তুমিও যে কি কথাবোৰ কোৱা নহয় এই কি কথা ক'লনো সঁচাটোৱেতো কৈছোঁ। ভাল লাগিছে তোমাক আজি কইনা সাজত। তোমাৰ যে বেছি অলপ কি বেছি কৰিলোঁ এতিয়া আৰু আনালৈ চাব নোৱাৰা আৰু। হ'ব দিয়া চৰা তোমাৰ এনেই কেনেকুৱা লাগিছে মোৰ ভগা বজাৰটোত থাকি? কিবা আৰু বেয়া পাইছা নেকি? যদি বেয়া পাইছা কৈ দিয়া আৰু। কি যে কথাবিলাক কৈ থকা নহয় তুমি তোমাক আৰু মানিছোঁ আৰু দেই তোমাৰ মোৰ ভৰসা অহা নাই নহয় এনেকুৱা আৰু কথা নক'বা আৰু দেই তুমি মোক হাঁহি উঠা জানানে? এই জানো দিয়া মোৰ মৰমৰ শুনজনী। ঐ মা আহিব দেখিব নহয় এৰি দিয়া। এই বেলেগক ধৰা নহয় নিজৰ মানুহজনীকহে ধৰিছোঁ কি হ'ব দেখিলে? তুমিও যে আৰু নহয় সৰুকৈ পজা সাজিম দুয়ো মিলি জানা তাতে থাকিব আমাৰ মৰম ভালে পোৱা। জোনক সাক্ষী কৰি লৈ তৰাক সাক্ষী কৰি লৈ থাকিম জানা দুয়ো মিলি সুখেৰে ঐ থাকিম জানা দুয়ো মিলি সুখেৰে জোনৰ আপোন তৰা জ্বলে আকাশতে তোৰ অভিমানী মনক বুজাও কেনেকৈ। এইখন লগা না এই কোন হয় এইখনকে চানা নাই তই যে মানে আৰু নহয়
নহ'ব এইখন লগোৱা এই একো নহয়, এইখন পিছত চাম নহয়। নাই নহ'ব আহা তই যে আৰু দেই, মায়ে দেখিলে কি ক'ব পাৰে ন কৈ থাকিলে। নহ'ব এইখন লগাব লাগিব নেলাগে, এইখন চালে তাৰপিছত চাম না নহয়। না নহ'ব এই একো নহয় অ'। কি কৰিছ? কালি পৰহি বিয়া পাতি নতুন মানুহ বাহিৰত আলহী আহিছে, তামোল চামোল দিওঁ বুলি নাজানে। এইবোৰ কেনেকুৱা আহে বোৱাৰী গৈ আছোঁ মা এনেকে নহ'ব নহয়। মই হ'লে ভাল নাপাওঁ দেই। মা আনিলে মই অলপ কৈছিলোঁ ভালকে ক'ব নহয়, পাৰে। কোৱাই নাছিলে আগতে এনেকুৱা ছোৱালী নানিবা দেই বুলি। সিহঁতৰ ঘৰত ছোৱালী আনিবই নিদিছিলোঁ মই। অলপ ভালকে ক'ব পাৰে, ইমান দাম কেলে ক'ব লাগিছে? ক'ব লাগিব, লাজ লাগে নাই? মোৰতো লাজ লাগে ন। বোৱাৰী ক'ত গ'ল বুলি সুধিছে, মই কি বুলি কওঁ হে? ক'বলৈ একো ভাষা নাই মোৰ এইবোৰ। এষাৰ কম মৰমত টানকৈও কম সময়ত তই আপোন মোৰ এই জনমত নজনাতো শিকাই লবি নুবুজাতো বুজাই কবি নেদেখাতো কি বুলি সুধিম নকৰিবি বুকুতে অকণ জিৰাই লবি যেতিয়া তই ভাগৰিবি মৰম অকণ লবি। ৰাহুল মোৰ যে কিবা এটা খাবলৈ মন গৈছে জাননে কি খাব মন গৈছে কোৱাচোন? এই খাম আৰু কিবা এটা তুমি আনাগে যোৱা তেতিয়াহ'লে এটা কাম কৰা, তুমি ইয়াতে ৰখি থাকা, মই দোকানলৈ গৈ আহোঁ, হ'ব নাই? ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে তুমি এই চাইডত ৰখি থাকা, মই দোকানলৈ গৈ আহোঁ। সোনকালে আহিবা কিন্তু দেই অঁ হ'ব। ৰাহুল কি হৈছে তোৰ ঐ ৰাহুল কি হৈছে তোৰ উঠচোন উঠ না কি হৈছে তোৰ উঠ বুলি কৈছো নহয় উঠ মলিছে ঐ উঠ না ৰাহুল তই নাকাহিলে মোৰ কি হ'ব উঠ না ৰাহুল উঠ না থমকিছে এপাহতে কি হ'ব মোৰ এতিয়া উঠ না ৰাহুল মই তোক এৰি কেনেকৈ জীয়াই থাকিম উঠ না হে নারায়ণ হে নারায়ণ কিনো অবতারণ ভিতৰত কাম কৰিব লাগে, ইয়াত চালা বহি আছে হে খালি খালি খাবলৈ আহিলি। মই সেইটো কাৰণে কৈছিলো ল'ৰাটোক, এতিয়া ল'ৰাটোক ধ্বংস কৰিলে নহয়, ধ্বংস কৰিলে খালে আৰু মোৰ মূৰটো চুবাব ই আৰু কেইদিনমান হ'লে। ভিতৰলৈ যোৱা চালা খাবলৈ আহিলি মোৰ ল'ৰাটোক। কোনোবা আহিছে নেকি বাৰু হে? এই কি হ'ব, কিবা এটা ভাবোঁ ৰ, কিবা এটা কৰিব লাগিব একদম, মানে ইয়াক যেনেকৈ হ'লেও বুদ্ধি বিধা কৰি হ'লেও পঠিয়াব লাগিব। বৰ মৰম কৰে নহয়, ডিঙিত হেৰি লগে চেলেগে মই দি আছোঁ তাক, একদম বুদ্ধি বুধা কৰি হ'লেও ইয়াক মই মাৰি আছোঁ। এনেকুৱা বেয়াকৈ মাৰিম নহয়, মোৰ ল'ৰাটোক মূৰ চুবাবলৈ আহিছে। সেইটো কাৰণে মোৰ ল'ৰাটোক মই কৈছিলোঁ, এতিয়া নিজৰ জীৱনটো নিজে ধ্বংস কৰি ল'লে মোৰ ল'ৰাটোক চাবা। দি আছোঁ তাক। দেখিলি 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 একেখিনি কামৰ পৰা ৰাতিপুৱাৰ পৰা একেখিনি কামকেই লাগি থাকে আৰু কাম বিচাৰি পোৱা নাই। ল'ৰাটোকতো মূৰটো চুবালে, আকৌ শহুৱে খালতো মূৰটো চুবাবলৈ আহিছে। চিধা ভাতৰ চলে যোৱা, পাকঘৰলৈ সোমাই যোৱা, পাকঘৰত ভাত বনোৱাকৈ যোৱা, আৰু কাঁহী বাতি দুটামান পৰি আছে সেইবিলাক ধুবা। হ'ব দিয়ক মই গৈছোঁ। মোৰ একমাত্ৰ এটাই ল'ৰা,
উপায় বিচাৰি পোৱা নাই কেনেকৈ বোৱাৰীজনী খেদো জানো এইখন ঘৰৰ পৰা যেনেকৈ হ'লেও খেদোৱা ব্যৱস্থা এটা কৰিব লাগিবই কিন্তু কেনেকৈ খেদো জানো তাৰ উপায় বিচাৰিব লাগিব এতিয়া মুঠতে এতিয়া দিবই লাগিব তাক যেনেকৈ হ'লেও বুদ্ধি বুধা হ'লেও খেদাব লাগিব তাক নাই ভাততে কিবা এটা ঢালি দিওঁ নেকি নহ'লে শাকত দিম নহ'লে গৰম পানী কৰি ঢালিয়ে দিম আৰু মনত পৰে এতিয়া থকাহেঁতেন লাগিলেহেঁতেন মই নাখাওঁ তুমি দিয়া চাহ কান্দি দেখুৱাবলৈ আহিছ তই এতিয়া হে ল'ৰাটো চুবালি আৰু এতিয়া কান্দি দেখাবলৈ আহিছে চুবোৱাৰ পাছত মই সেইটো কাৰণে আগতে কৈছিলোঁ বাধা দিছিলোঁ হে কথা নুশুনিলি নহয় আৰু পাবি জীৱনটো ধ্বংস কৰিম ৰ পাবি নহয় গম পাবি আৰু ৰ দি আছ আৰু দি আছ আছেনে? আছো কোন বাৰু মই এইটো অপচৰ হয় নেকি? হয় আহা বহ কিবা কামতে আহিছিলানে হয় কামতে আহিছিলোঁ কি কামত বাৰু মই অপচৰ ওচৰলৈ আহিছিলোঁ অপ্সৰা না ঠিকে অপ্সৰা নকৰে বাৰু অপ্সৰা তোমাৰ লগৰ নেকি অপ্সৰা অ' মা আহাচোন এফালে আলহী আহিছে অ' ঠিক আছে গৈছোঁ মা আহা অ' পল ক'ৰ পৰা আহিলি তই ঘৰৰ পৰাই আহিলোঁ অ' পিছে ঘৰত খবৰ খাতি ভালনে মাহঁতৰ ভাল ভালে অঁ খোৱা বোৱা কৰিলিনে কৰিলোঁ অপ্সৰা আলহী আহিছে তুমি চাহ কৰাগে যোৱা অঁ ঠিক আছে মা পল তুমি বহা দেই মই চাহ কৰোঁগৈ অঁ যোৱা পল চাহ লোৱা অঁ দিয়া ঐ তোৰ পঢ়া শুনা কেনেকুৱা চলিছে পল পঢ়া শুনা শেষ হ'ল নহয় মোৰ এতিয়া এনেই ঘৰতে হয় নেকি মই গমেই নাপাওঁ নহয় তোমালোকে কথা পাতা মই ভিতৰলৈ গৈছোঁ হা হ'ব দিয়ক অপ্সৰা কাপটো লোৱা দিয়া তোৰ মনটো মহা যে কিবা হৈছে নেকি নাই একো নাই মই এতিয়া গৈ থাকোঁ দেই ইমান সোনকালে যে এনেই এইপিনে আহিছিলোঁ ইয়াত সোমাই যাওঁ বুলি সোমাই গৈছোঁ ঠিক আছে যোৱা কিন্তু আকৌ আহিবা দেই অঁ হ'ব বাৰু ঠিক আছে যোৱা বস্তুবিলাক যে য'তে ত'তে খেলি মেলি হৈ আছে গিটাৰখন ইয়াতে থৈ দিওঁ ইমান যে অচিজিল হৈ থাকে নহয় বস্তুবিলাক সেইবিলাক ইমান ধূলি পৰি আছে গাটো আজি ভাল লগা নাই কঁকালটো ইমান বিষ হৈছে অলপ দেৰি ইয়াতে বহি লওঁ অলপ দেৰি ৰেষ্ট কৰি লওঁ বহি আছা যে কি ভাগৰ লাগিলে কালি পয়েৰে আহিছিলে যে কথা পাতি আছিলে ন হা ওলাই যোৱা ভিতৰৰ পৰা ওলাই যোৱা অতি সোনকালে ওলাই যোৱা আহা চালা জখিনীজনী যা জখিনী ৰখিব কি কৰিছে এয়া জখিনী চালা খুৰী, কি পাইছ কৰিছে মচলা খুন্দি পেলাম একেবাৰে হা তুমি কি জানা এৰি দিয়ক কি কৰিছে কিয় এৰিম মই এনেকুৱা কৰিব নাপায় নহয় ঘৰত কাম এইজনী আপোনাৰ নিজৰ বোৱাৰী নহয় নেকি এনেকৈ অত্যাচাৰ কৰিছে যে
হ'লে কি হ'ব, কাম বন নাই, একেবাৰে একদম ল'ৰাৰ লগত কথা পাতি থাকে, ইফালে যায় সিফালে যায়, ঘৰৰ কামবোৰ এনেই পেলাই থৈ দিয়ে, এনেকুৱা নহ'ব নহয়, সেইখন ঘৰত এনেকৈ খাব নোৱাৰিব। এনেকৈ যদি অত্যাচাৰ কৰি আছে, যদি আপোনালোকে ইমানে বেয়া পায় তেনেহ'লে ময়ে লৈ যাওঁ। নাই তেনেকৈ নক'বা পল, মোৰ মানুহজন মৰিলে কি হ'ল, ময়ো ইয়াতে মৰিব লাগিব, আৰু তাৰ স্মৃতি মোৰ এতিয়াও আছে, মই নাযাওঁ কেতিয়াও। তুমি মোক ক্ষমা কৰি দিয়া অপ্সৰা, তোমাক মই বহুত অত্যাচাৰ কৰিলোঁ। এতিয়া আমি অৱশেষত সকলোৱে মিলিজুলি থাকিম অপ্সৰা। অপ্সৰা, তুমি আমাক অকলশৰীয়া কৰি থৈ নাযাবা। মই সেইবোৰ ধৰি থকা নাই নহয় মা, হ'ব দিয়ক আজি। পাশে জীৱনে বিভীষিকা ৰচিলে, জলঙাৰে পোহৰে অকণি সুখ জগালে, নিৰাময় তোমাকে সেৱা জনালো আজিহে